শুনা দাদা বৃক্ষদল মই হলো ভকতৰ অধীন এই চন্দাল নকন এই চন্দালৰ মই কিয় ভৰি ধুৱাই দিলো এই চন্দালজন কেনেকৈ এজন ভকত এই সকলোবোৰ কথা জানিবলৈ হলে তুমি এই সকলোবোৰ কথা জানিবলৈ হলে তুমি মোৰ সেই লেটাৰ যুগৰ এটি কাহিনী প্ৰথমে শুনিব লাগিব শুনা তেন্তে মৰমৰ ভীম দাদা অপিতৃ হত্যা পালিৰা পঞ্চবতী বনত ভাবে উপস্থিত একদিনা শুনক পাছে সেই পঞ্চবতী বনত থাকোতে এদিনাখন হঠাতেই ৰাৱণ ৰজাই সীতাক দে সীতা দেৱীৰ ৰূপত